মানে মই কৈছোঁ ৰ'ব বান্দৰ কেইটামান আহিছিলে এইটো মন্দিৰ যিয়ে নহওক এখন বিয়া দেখা পাইছোঁ। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই মিনময়। মই যাব ওলাইছোঁ মঙলদৈ, বলক তেন্তে গৈ থাকোঁ। চাৰ্কেলখন থৈ গাঁৱৰ এটা লগৰ লগত উঠি লৈছোহি, তাৰ লগত দদাৰলৈকে যাওঁ, বলক তেন্তে গৈ থাকোঁ। দদৰ আহি পালোঁ। ইয়াৰ পৰা আকৌ মই আমিনগাঁও চেকপোষ্টলৈ যাম। তাৰ বাবে মই এই বাছ এখনত ৰখি আছোঁ, অলপ পইচা সস্তাত যাম মানে যিয়ে নহওক ৰখি আছোঁ ৰ'ব। STC এখন আহিলে উঠি লওঁ ৰ'ব, আমি উঠি ল'লোঁ দিয়ক। এতিয়া আৰু গৈ থাকোঁ আৰু মানুহ বহুত হৈছে, চাব পাৰে আপোনালোকে। মই আহি পালোঁ আমিনগাঁও চেকপোষ্ট, চাব পাৰে। ইয়াত অলপমান তাত বহি লৈছোঁ, ৰখি বেজাৰ লাগি গৈছে মানে মঙলদৈ গাড়ী অহা নাই। যিয়ে নহওক গাড়ী আহি লওক, তাৰপিছত আপোনালোকক গাড়ীত লগ পাই আছোঁ। ফাইনেলি গাড়ীখন আহিলে, তাৰবাবে গাড়ীখন উঠি লৈছোঁ, চাব পাৰে। যিয়ে নহওক এতিয়া আকৌ 2 ঘণ্টা যাত্ৰা কৰি থকাৰে কথা, আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু কি কৰোঁ দেখাই থাকিম। যিয়ে নহওক চাই যাওকচোন আপোনালোকে ভিডিঅ'বিলাক। মই আহি পালোঁ বেজাৰা। ইয়াৰ পৰা আকৌ 33 কিলোমিটাৰ আছে মঙলদৈলৈ। যিয়ে নহয় বাৰু মই অলপমান টোপনি মাৰোঁ, মই ডিউটিৰ পৰা আহি টোপনি মাৰা নাই। টোপনি পৰা উঠিলোঁ আৰু মঙলদৈ পাবলৈ 5 কিলোমিটাৰ আছে। পোৱা মানে আপোনালোকে চিনেমেটিক শ্বট চাওকচোন। মই আহি পালোঁ মঙলদৈ আৰু আপোনালোকক কোৱাই নাই মই ক'ত আহিছোঁ, কাৰ তাত আহিছোঁ। মানে মই কৈছোঁ ৰ'ব, এইফালে আকৌ মই চাইকেল চলাই গৈ আছোঁ। বাবু এটা মোক নিব আহিছিল মানে, তাৰ লগতে গৈ আছোঁ। এইফালে আকৌ মই মিঠাই চিঠাই লৈ আছোঁ, বলক তেন্তে গৈ লওক, তাৰপিছত আপোনালোকক কৈ আছোঁ ৰ'ব। চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। মই আহিছিলোঁ লগৰ ঘৰলৈ আৰু আপোনালোক কোৱাই নাছিলোঁ মানে। যিয়ে নহওক এইফালে আকৌ মই অলপমান পিছত নাইগলী মন্দিৰতো যাম আৰু ভাত চাত খাই লৈছোঁহি। ভিডিঅ' ক্লিপ চিপ লোৱা নহ'ল আৰু। বান্দৰ কেইটামান আহিছিলে, সিহঁতকো অকণমান ভাত দিলে বোলো। অলপমান টাইম ৰেষ্ট লৈ আহি বাদ দি নাৰিকলী মন্দিৰত গৈ থাকোঁ, বলক তেন্তে। আলুৱা চকত নামিলোঁ। এতিয়া ইয়াৰ পৰা আকৌ মই নাৰিকলী মন্দিৰত যাম আৰু আপোনালোকক তাত লগ পাই আছোঁ। আৰু যাওঁতে আৰু ভিডিঅ' চিডিঅ' বেলেগ বনাই নাথাকোঁ, ঠিক আছে। চাই থাকক ভিডিঅ'টো লাষ্টলৈ। নাৰিকলী মন্দিৰ আহি পালোঁ, চাব পাৰে। এইবাৰ আকৌ মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত। যিয়ে নহওক আৰু মনটো ভাল লাগি গ'ল। যিয়ে নহওক আৰু আপোনালোকৰ ভিতৰত কি আছে দেখাব চেষ্টা কৰোঁ, বলকচোন চাওক। ৰ'ব সোমাম ৰ'ব, প্ৰণামীটো দি লওক। আপোনালোকৰ কাৰণে মংগলক তাৰা কামনা কৰিছোঁ। এখন বিয়া দেখা পাইছোঁ, বলকচোন চাওক।
ইয়াত আকৌ এটা জিৰণি ঘৰ বনাইছে চাব পাৰে ইয়াত আহিলে ৰেষ্ট চেষ্ট ল'ব পাৰিব আৰু ফেন চেনো দিছে যিয়ে নহওক আৰু কি দেখাওক চাই থাককচোন গাইজ গৰম কেনে দিছে যিয়ে নহওক প্ৰণাম চনাম কৰি আহিছোঁ লগতে আছে আকৌ নামঘৰ এটা চাব পাৰে মদবা গবত নামঘৰ স্থাপিত হৈছিল 2014 চনত আৰু আপোনালোকক ভিতৰ ভাগ বাহিৰৰ পৰাই দেখাই দিছোঁ চাব পাৰে এতিয়া আকৌ মই ভিতৰত নাযাওঁ মোৰ আকৌ ডিউটিত যাবলৈ দেৰি হয় যিয়ে নহওক আৰু এতিয়া মই ঘৰত যাই থাকিম আহি গাড়ীত বহি লৈছোঁ আৰু কিমান আৰু যোৱা ভিডিঅ'বিলাক দেখাই থাকিম দিয়ক আজিলৈ মানে এটা ভিডিঅ' সৈতে লগ পাই আছোঁ বাই